নীৰৱতা। সময়বোৰ বৰ গতিৰে পাৰ হৈ যাব ধৰিছে। পাৰ হৈ গৈছে সেই সময়ৰ সোঁতৰ সৈতে মিলি যোৱা মানুহৰ মনৰ কিছু সহস্ৰহীনতাৰে ভৰপূৰ দূৰ দিগন্তত হেৰাই যোৱা প্ৰাণহীন আশাবোৰ। আৰু সেই হেৰাই যোৱা আশাবোৰৰ লগত সময়বোৰো চোন থমকি যাব ধৰিছে। মানুহে কয় সময়বোৰ হেনো বৰ নিষ্ঠুৰ, কিন্তু মই কৈছোঁ পৰিৱৰ্তনবোৰহে বৰ নিষ্ঠুৰ। যি পৰিৱৰ্তনে হয়তো এদিন চবৰে হিয়াৰ কোণত ভুমুকি মাৰিবহি। সঁচা, কি যে দিন আহিছে। নীৰৱতাখিনিহেচোন আজিকালি ভাল লগা হৈছে, য'ত লুকাই আছে অজস্ৰ যন্ত্ৰণাৰে ভৰা একোটা হেৰাই যোৱা মনৰ পদূলি। আৰু মাথো ৰৈ গ'ল কিছু অচিনাকি আশা, সপোন আৰু বিভিন্নতাৰে ভৰপূৰ এটা ৰসহীন জীৱনৰ কবিতা।